Hello guys, কি খবৰ সকলোৰে নিশ্চয় সকলোৰে ভাল আজি আমি কলে গৈ আছো চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব বেল আইকনটো পিটিকি দিব তো তেতিয়া গম পাব চলো তো গাইস আপোনালোকে থাম্বনেলত দেখি গম পাইছেই যে আমি বৰ্তমান চৰাইদেউলৈ গৈ আছো আৰু ফাইনালি আমি পালোহি এতিয়া চৰাইদেউ আৰু বলক তেনেহলে চৰাইদেউৰ বিষয়ে কিছু কথা জানো বিশ্বৰ ঐতিহ্য স্বীকৃতি পালে চৰাইদেউ মৈদামে এই চৰাইদেউ মৈদামত কি আছে বা এই চৰাইদেউ মৈদামে কেনেকৈ পালে বিশ্বৰ ঐতিহ্যৰ স্বীকৃতি ইজিপ্তৰ মৈদামৰ দৰেও চৰাইদেউ মৈদামেও এটা বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰৰ বুকুত জিলিকি উঠিছে এই ভিডিঅ'টোৰ জৰিয়তে আজি আমি জানিবলৈ চেষ্টা কৰিম চৰাইদেউ মৈদামৰ ঐতিহ্য বা আহোম ৰজাসকলৰ বুৰঞ্জীৰ কথা 1985 চনত প্ৰথমবাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ পাছত মানাহ ৰাষ্ট্ৰীয় উদ্যান হৈছিল বিশ্ব ঐতিহ্যৰ ক্ষেত্ৰ সাংস্কৃতিক ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে অসমৰ পৰা এই চৰাইদেউ মৈদাম স্বীকৃতি পালে এতিয়া অসমত আছে 3খন ঐতিহ্যৰ ক্ষেত্ৰ 600 বছৰ ৰাজত্বকালৰ আহোম স্বৰ্গদেউ এই মৈদামে দাঙি ধৰিছে আহোম স্বৰ্গদেউ সকলৰ 600 বছৰীয়া ঐতিহ্যৰ কথা জানিব পৰা মতে এই চৰাইদেউ মৈদামত 150ৰো অধিক মৈদাম আছে কিন্তু বৰ্তমান সময়ত 30টাহে অসম চৰকাৰে সংৰক্ষণ কৰি থৈছে জানিব পৰা মতে মৈদামটো বনোৱা হয় ৰজাসকলৰ ৰাজনৈতিক ক্ষমতা আৰু অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি যিজন ৰজা ৰাজনৈতিকভাৱে শক্তিশালী আৰু অৰ্থনৈতিকভাৱে অৱস্থাশালী তেওঁ নিজৰ মৈদামটো সুন্দৰকৈ আৰু ডাঙৰকৈ বনাইছিল প্ৰথমতে আমি আহিয়ে পাওঁ যে এখন লোহাৰৰ নাও এই লোহ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25 তাৰিখ 4 মাহ 2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29 তাৰিখ 4 মাহ 2000 চনৰ তাৰিখে চৰাইদেউ প্ৰত্নতান্ত্ৰিক স্থানলৈ অনা হয় এই নাওখন দীঘলে 8.91 মিটাৰ বহলে 1.25 মিটাৰ আৰু 0.62 মিটাৰ দ এই নাওখন 19শ শতিকাৰ আৰম্ভণি বুলি অনুমান কৰিব পাৰি মৈদাম হ'ল আহোম স্বৰ্গদেউসকলৰ সমাধিক্ষেত্ৰ মৈদামৰ দুটা অৰ্থ আছে মই মানে মাটি দাম মানে দম অৰ্থাৎ মাটিৰ দম কিন্তু টাই ভাষাত কোৱা হয় মৈদাম মই মানে শান্তি বা জিৰণি দাম মানে মৃতকৰ শান্তিস্থল মৈদাম হ'ল আহোম স্বৰ্গদেউসকলৰ সমাধি এই সমাধিবিলাকৰ অন্যান্য ৰজা মহাৰজাসকলৰ সমাধিবিলাকক মৈদাম বোলা নহয় কিন্তু আহোম স্বৰ্গদেউসকলৰ সমাধিবিলাকক হে মৈদাম বোলা হয় এতিয়া অলপ আগলৈ যাওঁ বলক আগলৈ গৈ কি দেখোঁ আপোনালোকক দেখাওঁ বলক এয়া ফাইনেলি পালোহি আৰু এতিয়া আমি ওপৰলৈ আহিয়ে এয়া দুটামান মৈদাম দেখিলোঁ সৰু দেই আৰু এফালে আইমণি আৰু এফালে মোৰ মৰমৰ সুপ্ৰিয়া মানে মোৰ বেষ্টি আৰু দেই বেষ্ট ফ্ৰেণ্ড এজনী আৰু এফালে মোৰ মাজু বা আৰু এফালে বহুত ধুনীয়াকৈ ফটো চটো মাৰিবলৈ ফুল লাগি আছে দেই ফুল গছ মানে আৰু এফালে ফাইনেলি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু আইমণি আহি আছে আৰু এফালে মই একদম ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি আহিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এফালে ধুনীয়াকৈ ফটো চটো মাৰিবলৈ আৰু জিৰণি ল'বলৈ এনেকুৱা ঘৰ আছে মানে কোনোবাই খোজকাঢ়ি ভাগৰ লাগিলে মানে বহিব পাৰিব আৰু এইফালে ধুনীয়াকৈ চিৰি বনাই থোৱা আছে গাইজ আপোনালোকে মানে মনত এটা প্ৰশ্ন উঠে ন ইয়ালৈ আহিলে এই মৈদামবোৰ যে উঠাইছে এয়া মৈদামৰ মাটিবোৰ কেনেকৈ ইমান ওপৰলৈকে উঠাইছে আৰু আগৰ দিনতো জেচিপি আৰু ডাম্পাৰ নাছিলে সেয়েহে এয়া মাটিবোৰ উঠাইছিলে ইয়াত যে সৰু নলাবোৰ আছে ন এই নলাবোৰৰ পৰা খানি ইয়াত উঠাইছিলে মাটিখিনি আৰু গাইজ এয়া হ'ল শতাব্দী আমাতকৈ আগেই আহি তেওঁ মানে সাজু হৈ আছে একদম ফটো মাৰোতে এদাই হোৱাই নাই এঘণ্টামান ফটো মাৰিলে মই আপোনালোককতো দেখাবলৈ ভিডিঅ' চিডিঅ' কৰি আছিলোঁ ন এতিয়া মই মানে সময়ে নাপালোঁ যে ই আগত আহিয়ে দিলে মানে সেইকাৰণে আকৌ তো এয়া ফটো মাৰিছে আমাৰ আইমণি বাইদেউ
এতিয়া অকণমান আমি জিৰণি লৈছোঁ মানে বহি পিনে। এয়া আপোনালোকে যি দেখিছে এয়া হ'ল চৰাইদেউ মৈদাম ক্ষেত্ৰ। ইয়াত বহু মৈদাম আছে। এই মৈদাম সকলোতে সমাধি হৈ আছে আহোম স্বৰ্গদেউসকল। কিদৰে তৈয়াৰ কৰা হৈছিল মৈদামসমূহ, কেনেকৈ মৃত স্বৰ্গদেউসকলক নিয়া হৈছিল মৈদামলৈ। ৰজাৰ জীৱিত অৱস্থাতে বহুকেইজন ৰজাই নিজৰ মৈদামটো নিৰ্মাণ কৰিছিল। ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে খনন কাৰ্য কৰা ২ নং মৈদামটোত ৫ জন লোকৰ কংকাল পোৱা গৈছিল। তাৰে ৪ গৰাকী মহিলা, ১জন পুৰুষ আছিল। এই মৈদামবিলাকৰ নিৰ্মাণ কাৰ্যটো বিভিন্ন ধৰণৰ। প্ৰথম অৱস্থাত ইটা শিল এইবোৰ প্ৰচলন হোৱা নাছিল। সেই সময়ত মৈদামৰ এটা শংখচূড়া আকৃতিৰে কাঠেৰে এটা ঘৰ নিৰ্মাণ কৰি লোৱা হয় আৰু সেই ঘৰটোৰ ভিতৰত ৰজাৰ মৃত্যুৰ পিছত তেওঁ মৃতদেহটো ভৰাই মাটিৰে সেই ঘৰটো পুতি দিয়া হয়। সেইবাবে মাটিৰে পুতি দিয়া কাৰণে ইয়াক মৈদাম বোলা হয়। আৰু যেতিয়া পিছলৈ ইটাৰ প্ৰচলন হ'ল, ইটাৰ প্ৰচলন হোৱাৰ লগে লগে ৰজাই যেনেদৰে কাৰেঙত থাকে ঠিক তেনেদৰে কাৰেং সদৃশ এটা চূড়া আকৃতিৰ এটা ধুনীয়া সৰ্বাংগ সুন্দৰ ঘৰ নিৰ্মাণ কৰি লয় আৰু সেই ঘৰটোৰ ভিতৰত অকণমান ৬ ইঞ্চি বা ৭ ইঞ্চি ওখ এখন বেদী বনাই লোৱা হয় আৰু সেই বেদীৰ স্বৰ্গদেউসকলৰ মৃতদেহটো সংৰক্ষণ কৰি ৰাখে। তাৰ পিছতে তাত মাটিৰে পুতি দিয়া হয় আৰু এই কাৰণে মৈদাম হিচাপে নামাকৰণ কৰা হয়। আৰু ই অকল মাটিৰ ঢিপ নহয়, মাটিৰ ঢিপৰ ভিতৰত এটা সৰ্বাংগ সুন্দৰ কোঠালি আছে য'ত স্বৰ্গদেউসকলৰ মৃতদেহ সংৰক্ষণ কৰি ৰাখিছে আৰু সেই মৃতদেহৰ লগত ৰজাই ব্যৱহাৰ কৰা সকলো সম্পদ, সোণ, ৰূপ, অলংকাৰ আদি সকলো ধৰণৰ সম্পদ তাত লগত দিয়া হৈছে। সীমা নিৰ্ধাৰণকাৰী ই এখন প্ৰায় ১ পৰা ২ মিটাৰ উচ্চতাৰ সম্পন্ন ৮-কোণীয়া বা ঘূৰণীয়া দেৱাল। অষ্টকোণাকৃতি হ'ল তাৰ ব্ৰহ্মাণ্ডৰ ৰূপক। কিছুমান মৈদাম মৈদাম গুৰি এশাৰী বা দুশাৰী শিলগুটিৰে বেৰি দিয়া হয়। আৰু আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ পৰিৱেশ। আৰু ইয়াত খুব ধুনীয়াকৈ মেপখন দি দিছে আৰু কোনোবাই যদি হেৰায়ো তেতিয়া মানে যাব পাৰিব আৰু চাই পিনে। বিশ্বজুৰি উচ্চাৰিত হৈছিল এটা নাম, সেয়া হ'ল চৰাইদেউ মৈদাম। চেৰাইদয়। চে মানে হৈছে চহৰ, ৰাই মানে জিলিকা, দয় মানে হৈছে পাহাৰ, অৰ্থাৎ পাহাৰত জিলিকি থকা এখন চহৰ। মধ্যযুগৰ এছিয়াৰ ৰাজবংশসমূহৰ অন্যতম শ্ৰেষ্ঠ ৰাজবংশ আহোম আৰু সেই আহোম ৰাজবংশ অৰ্থাৎ আহোম সাম্ৰাজ্যৰ ৰাজধানী চেৰাইদয় কিন্তু বৰ্তমান চৰাইদেউ নামেৰে জনা যায় আৰু সাম্ৰাজ্যৰ স্মৰণীয় ইতিহাসৰ সাক্ষী চৰাইদেউ মৈদাম ক্ষেত্ৰ। আৰু ইতিমধ্যে ইউনেস্কোৰ দ্বাৰা বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে চৰাইদেউ মৈদামে। এই ঘোষণাৰ লগে লগে ভাৰতৰ ৪৩ নং সংখ্যক ঐতিহ্য হিচাপে চৰাইদেউ আহোম সাম্ৰাজ্যৰ প্ৰথমখন ৰাজধানী, বৰ্তমান অসম পূৰ্বাঞ্চলৰ এখন জিলা। এই চৰাইদেউ জিলাতে আছে বিশ্বৰ ঐতিহ্য চৰাইদেউ মৈদাম। হাজাৰ হাজাৰ বছৰ পুৰণি মিছৰীয়া সভ্যতাৰ মামি পিৰামিডৰ বিষয়ে আমি প্ৰত্যেকেই জানো। ঠিক একেদৰে আজিৰ পৰা প্ৰায় ২০০ বছৰ পূৰ্বে ৬০০ বছৰীয়া আহোম ৰাজত্ব কালত মৃতকক সমাধিস্থ আছিল সুকীয়া আৰু অন্যান্য আহোম ৰাজ পৰিয়ালৰ স্বৰ্গদেউসকল অন্যান্য সদস্য বা দাঁত ডাঙৰীয়াসকলৰ মৃতদেহ দাহ কৰাৰ পৰিৱৰ্তে মাটিৰ বিশেষ পদ্ধতিৰ সৈতে পুতি থোৱা হৈছিল। আৰু এই মৈদামসমূহে আহোম ৰাজত্ব কালৰ স্থাপত্য শিল্পৰ নিদৰ্শন দাঙি ধৰে। আহোম ৰাজত্বৰ অন্যতম উল্লেখযোগ্য চাক্ষুষ আৰু স্বকীয় বৈশিষ্ট্য হৈছে ৰাজকীয় সমাধি ব্যৱস্থা। আহোমসকলে মৈদামস্থলীক অতি পবিত্ৰ স্থান হিচাপে গণ্য কৰে। অসমৰ বিভিন্ন প্ৰান্তত মৈদামসমূহ দেখা যায় যদিও আটাইতকৈ বেছি পোৱা যায় চৰাইদেউ জিলাত। মৈদামৰ চোৱাচিতাৰ বাবে বিশেষভাৱে বিষয়া নিযুক্ত কৰা হৈছিল, যাক মৈদামীয়া ফুকন নামে জনা গৈছিল। মৈদামত পূজা অৰ্চনাৰ বাবেও সুকীয়াকৈ পুৰোহিত নিযুক্ত কৰা হৈছিল।
চাংৰুং বুৰঞ্জীত উল্লেখিত তথ্য মতে মাটিৰ দাইল, গুড়, হাঁহৰ কণী, বৰালি মাছ, চূণ, শামুকৰ খোলাৰ মিশ্ৰণেৰে ইটা আৰু শিল ব্যৱহাৰ কৰি এই নিৰ্মাণ কাৰ্য কৰা হৈছিল। ডাঙৰ মৈদামৰ কাষত থকা এই মৈদামসমূহকে পেট মৈদাম বুলি জনা যায়। যিহেতু হাতত সময় বহুত কম আছিলে আৰু ইফালৰ মৈদামখিনি চোৱা নহ'ল, যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি পেজত চাই আছে পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাম।